told your friend you're not okay? And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Got a build-up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay? Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby have a taste. All the highs and the lows, no you'll never be the same. I don't. তো বন্ধুসকল আজি অকমান ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰি হ'ল কাৰণ মানে অকমান অসুবিধাত আছিলোঁ। ৰাতিপুৱা উঠিলোঁ, উঠি ব্ৰাছ কৰি ফ্ৰেছ হৈ চাহ তাহ খাই আৰু মানে কি সব গৰু ছাগলী সব পথাৰত দি আহি গা পা ধুই বজাৰলৈ গ'লোঁ। ৰেকৰ্ড কৰিব পৰা নাই কাৰণ মানে অলপ কৰিছোঁ যদিও ইমান ধুনীয়া হোৱা নাই কাৰণ বৰষুণে অলপ ডিষ্টাৰ্ব দি দিলে। তাৰ পিছত বজাৰ কৰি আনিলোঁ অকমান, সেইকাৰণে অকমান অসুবিধাৰ কাৰণে গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, নহ'লে আপোনালোকক দেখুৱালোঁ হয়। আৰু কি বজাৰ কৰিলোঁ সব দেখুৱাম আপোনালোকক, কি আনিলোঁ। আৰু আজি ব্লগটো ইমান দীঘল নহ'ব কাৰণ মানে বেছি ব্লগ কৰিব পৰা নাই আৰু ৰাতিপুৱা এতিয়া প্ৰায় 12টা বাজিবই, সেইকাৰণে ব্লগটো দীঘল নহ'ব আৰু বহুত লেটকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি ভাত খোৱা নাই মই কাৰণ ৰাতিপুৱা উঠি দুবাৰ চাহ খাই দিলোঁ আৰু এই বৰা পিঠা বনাইছিলে আৰু কিবা ভাজি বনাইছিলে, মই খোৱা নাই। তে এতিয়া মানে কি হাত ভৰি ধুই আৰামছে একে ধুনীয়াকৈ খাম আৰু আপোনালোককো দেখুৱাম, ভিডিঅ' চাই থাকিব। তো বন্ধুসকল হাত ভৰি ধুই পূৰা ফ্ৰেছ হৈ আহিলোঁ, এতিয়া খোৱা বোৱাটো আহিলে। চাওকচোন কি খাওঁ, এয়া চাওক বৰা ভাত আৰু টেঙা আচাৰ অকণমান, আলু ভাজি, ফ্ৰিজৰ পানী। তেতিয়া খাওঁ আৰু খোৱাৰ পিছত দেখুৱাম আপোনালোকক বজাৰৰ পৰা কি আনিলোঁ। বলক চাই লওক কি আনিছোঁ আজি। এয়া আলু, পিঁয়াজ, নহৰু, এইখিনি আগৰ বস্তু আছিলে পেলাই থৈ গৈছিলোঁ। তাৰপিছত মুড়ি, চয়াবিন, তেল, আটা, চিৰা, ইয়াত আছে মটৰ, এই কি কয় চাহপাত, মগু দালি, চাবোন তাবোন আছে আৰু এইবিলাকেই আৰু আনিছোঁ দিয়ক।